কৰিছিলো প্ৰতিজ্ঞা চিৰদিন মই হম ব্ৰহ্মচাৰী সেয়ে সত্যবাদী জিতেন্দ্ৰিয় বুলি সকলোৱে মোক কৰিছে স্বীকাৰ কিন্তু হস্তিনাৰ ৰাজ পৰিয়ালৰ কথা চিন্তা কৰি মন মোৰ হৈছে ভাৰাক্ৰান্ত মাতৃ মোৰ সত্যৱতী ধীবৰ নন্দিনী বুলি ভাৰতৰ ক্ষত্ৰিয় সমাজে নকৰে কন্যাদান হস্তিনাৰ ৰাজ পৰিয়ালে সেয়ে মন আজি মোৰ অতিকে ব্যাকুল যাওঁ এনে মই ৰাজসভালৈ ভাতৃ বিচিত্ৰ সংগে কৰো আলোচনা